যোনে অৰুণোদয় পোৱা নাই সকলোৱে অৰুণোদয় পাব, হ'ব? আৰু যোনে আগতে 10,000 পাইছে এইবাৰ পুতুং কৰি 25,000 আহি যাব, হ'ব? বহুতো মহিলা এতিয়াও অৰুণোদয় পাব বাকী আছে। আৰু সেইবাবে যে নতুনকৈ 40 লাখ মহিলাই আজি অৰুণোদয় পাই আছে, নতুনকৈ মই আৰু 15 লাখ মহিলাক অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰিম। যদি আপুনি অৰুণোদয় আঁচনি এপ্লাই কৰিব বুলি ভাবি আছে তেনেহ'লে আপোনালোকৰ কাৰণে আছে ভাল খবৰ। বহুত কিন্তু অৰুণোদয় আঁচনি এপ্লাই কৰিবৰ কাৰণে কিন্তু বহুতক কিন্তু পইচা দি কিনে এপ্লাই কৰিব এতিয়ালৈকে পৰা নাই। তো বহুত কিন্তু 500, 200, 300 এনেকৈ পইচা লৈ কিনে আপোনালোকে অৰুণোদয় আঁচনিৰ ফৰ্ম ফিল আপ কৰি দিছে বা আপোনালোকে এপ্লাই কৰি দিম বুলি কৈছে, কিন্তু আপোনালোকে এপ্লাই কৰিব পৰা নাই। তো ইতিমধ্যে কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু নিজ মুখেৰে ঘোষণা কৰিছে যে যিসকল হিতাধিকাৰী এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা লাভ কৰা নাই বা নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই, এইসকল মানুহৰ কাৰণে কিন্তু আহিছে ভাল খবৰ। আৰু গোটৰ মহিলা যিসকল আছে এইসকলৰ বাবে কিন্তু আহিছে এটা ভাল খবৰ। যিসকলে 10,000 টকা লাভ কৰিছে এইসকল মানুহে আপোনালোকে একেলগতে 25,000 টকা লাভ কৰিব। ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। ভিডিঅ'টো যদি আপোনালোকে শেষলৈ চায় তেনেহ'লে আপোনালোকে সকলো কথা জানিব পাৰিব। আৰু বহুত কিন্তু মোক কমেণ্ট কৰি সুধি আছিল যে আমি অৰুণোদয় আঁচনি এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই, কেতিয়াৰ পৰা অনলাইন এপ্লাই আৰম্ভ হ'ব? তো অনলাইনত এপ্লাই কৰিব নোৱাৰিব, তো আপোনালোকে অফলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগিব। তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছে সেইটো আপোনালোকে তেওঁলোকে অৰুণোদয় পাব। আৰু আপোনালোকে মনত দুখ কৰিব নালাগে, যেতিয়া অৰুণোদয়টো পাব মই একেলগে 9,000টো তাতে সোমাই দিম। তেতিয়া আৰু দুখ নাথাকিব যে আমি মাহৰটোতো পামেই, লগত যিটো 9,000 আমি নাপাম বুলি ভাবিছো সেই 9,000টো নোপোৱা মহিলাসকলক আমি দি দিম। ভাল হ'ব নে বেয়া হ'ব?